চৰ্চাত অসম আৰক্ষীৰ এছআই নিযুক্তি পৰীক্ষা পোহৰলৈ আহিল প্ৰশ্নকাকত ফাদিলৰ ৰহস্য নগাঁও আৰক্ষীৰ তদন্তত পোহৰলৈ আহিল আৰক্ষীৰ এছআই নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ৰহস্য দেওবাৰে অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল হৈছিল টাৰ্গেট এপি এছআই 2022 নামৰ টেলিগ্ৰাম গ্ৰুপৰ পৰা তিনি পৰীক্ষাৰ্থী নগাঁৱৰ ক্ৰমে পিণ্টু গোহাঁই প্ৰাঞ্জল দেউৰী সোণমণি কোচ টেলিগ্ৰাম গ্ৰুপটোৰ সদস্য সোণমণি কোচে পৰীক্ষাত বহিছিলে ললিত চন্দ্ৰ ভৰালী কলেজ গুৱাহাটীত তাতে ৰুম নম্বৰ 5 সেই 9জন ক্যান্ডিডেটে গোটেই পৰীক্ষা দিলে পৰীক্ষা শেষ হোৱাৰ পিছত তেওঁলোকে OMR শীট আনসাৰ শীটখিনি জমা দিলে ইনভিজিলেটৰক আৰু কিন্তু ইনভিজিলেটৰে তেওঁলোকৰ পৰা কোৱেশ্চন বুকলেটটো জমা নলয় পিনে তেওঁলোকক ঘৰলৈ যাবলৈ দিলে সো সোণমণি কোচে কোৱা মতে তেওঁলোকে সেই কোৱেশ্চন বুকলেটখিনি লৈ পিনে তেওঁলোকে গম পাইছে যে কিবা এটা খেলিমেলি হৈছে কাৰণ নৰ্মালি কোৱেশ্চন বুকলেটটোত হেতু জমা দিব লাগে সো তেওঁলোক ৱেইট কৰিলে ৰখিলে বাহিৰতে ক্লাছৰুমৰ বাহিৰত কিন্তু তথাপিও ইনভিজিলেটৰে একো এনাউন্সমেন্ট নকৰিলে যে কোৱেশ্চন বুকলেটখিনি জমা দি থৈ গুচি যাব লাগে নগাঁও আৰক্ষী অনুসন্ধানৰ বাবে আটক কৰিছিল তিনিওজনক তাৰ পিছতে ওলাই পৰে সকলো কথা সংবাদমেলত ব্যক্ত কৰিলে নগাঁও আৰক্ষী অধীক্ষকে তেওঁ যেতিয়া ঘৰলৈ আহে সোণমণি কোচে তেওঁৰ লগত তেওঁৰ ফ্ৰেণ্ড আছিলে প্ৰাঞ্জল দেউৰী বুলি তেওঁলোকে ট্ৰেইনত মৰিগাঁৱলৈ ঘূৰি আহোঁতে প্ৰাঞ্জল দেউৰীয়ে গম পালে যে তেওঁৰ কোৱেশ্চন বুকলেটটো সোণমণিৰ লগত আছে তো সেই প্ৰাঞ্জল দেউৰীয়ে বিচাৰাৰ কাৰণে কোৱেশ্চন বুকলেটটো ফটো মাৰি সোণমণিয়ে প্ৰাঞ্জল দেউৰীক দিলে প্ৰাঞ্জল দেউৰীয়ে কোৱেশ্চন বুকলেটটো এইটো কাৰণে লৈছিলে যে কম্পেয়াৰ কৰিবলৈ কোৱেশ্চন কেনেকুৱা আহিছে কোনে কেনেকুৱা মানে প্ৰশ্নৰ আনসাৰ দিব পাৰিছে সেইটোৰ কাৰণেহে তেওঁ কম্পেৰিজনৰ কাৰণেহে কোৱেশ্চন পেপাৰটো লৈছে আৰু তাৰ পৰা তেওঁৰ পৰা পিণ্টু গোহাঁইও সেই কোৱেশ্চন বুকলেটৰ পিকচাৰটো হোৱাটছএপৰ জৰিয়তে সেইটোত দিলে নিৰীক্ষকৰ ভুলৰ বাবে এই কাণ্ড কোনো মেলাফাইড ইণ্টেনশ্যন নাই কেণ্ডিডেট কেইজনৰ সো আমি তেওঁলোকৰ এগেইনষ্টত একো ক্ৰিমিনেল একশ্যনো আমি কোনো ভাবা নাই ল'ম বুলি কিন্তু এই গোটেইখিনি যোনটো খেলিমেলি হ'ল মানুহে যোনটো ভুল বুজিছে যে কোৱেশ্চন পেপাৰ পৰীক্ষাৰ আগতে লিক হৈছে তেনেকুৱা একো হোৱা নাই কোৱেশ্চন পেপাৰটো পৰীক্ষা হোৱাৰ পাছত কোৱেশ্চনখিনি শ্বেয়াৰ হৈ গ'ল হোৱাটছএপ গ্ৰুপবোৰত শ্বেয়াৰ হৈ গ'ল এইটো নেগলিজেন্স হয় সো এই গোটেইখিনি কথা আমি পুলিচ হেডকোৱাৰ্টাৰ্ছক জনোৱা হৈ গৈছে আৰু ইনভিজিলেটৰৰ ওপৰত কেনেকৈ কি একশ্যন ল'ব সেইটো তাতে ডিচিশ্যনটো ল'ব আটকাধীন পৰীক্ষাৰ্থী সোণমণি কোচেও ব্যক্ত কৰিলে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া পৰীক্ষা আমি ভালকৈ দিলোঁ তাৰপিছত দি পেলাই মই ওলাই আহিছোঁ আৰু আমাৰ ধুনীয়াকৈ মানে OMR শ্বীটটো প্ৰশ্নৰ মাজত সোমোৱাই দিছোঁ আমাৰ 9জন কেণ্ডিডেটৰ 8জন ছোৱালী আছিলে বাকী মই একে লাষ্টত আছোঁ মানে 6খন বেঞ্চৰ মই এট লাষ্ট আছোঁ তাৰপিছতে মই আপোনাৰ ধুনীয়াকৈ সোমোৱাই দিছোঁ তাৰপিছত চবেই মানে কি OMR শ্বীটটো উলিয়াই দি দিছে প্ৰশ্নৰ পৰা উলিয়াই দিছে ঠিক তেনেকৈ মই তেনেকৈ উলিয়াই দি দিছোঁ আৰু আমাৰ ইনভিজিলেটৰ হ'লেও কোৱা নাই যে প্ৰশ্ন দি থৈ যোৱা মই ভাবিছোঁ তেনেকৈ চিষ্টেমটো সলাইছে নেকি ছাৰহঁতে এনেকৈ মই লৈ আহিলোঁ আহি পেলাই মই গেটত ৰখিছোঁ প্ৰায় আপোনাৰ 10 মিনিটমান সময় ৰখিছোঁ আৰু মই ৰেপিড' বুক কৰিছোঁ ৰেপিডৰ কাৰণেও ৰখি আছোঁ মই ভাবিছোঁ কিবা এনাউন্সমেণ্ট কৰিব নেকি প্ৰশ্ন দি থৈ যাম মই এনেকৈ ৰখি আছোঁ তাৰপিছতে আপোনাৰ একো নাপালোঁ সেইকাৰণে গুচি আহিলোঁ ঘৰত প্ৰসংগটোৰ চৰ্চা অযুক্তিকৰ ঘটনা সন্দৰ্ভত এই মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ পৰীক্ষাটো শেষ হৈ যোৱাৰ পিছত প্ৰশ্নকাকতখন ওলোৱাটো লৈ তাকে ইমান হুলস্থুল কৰা কোনো যুক্তি আছে বুলি মই নাভাবোঁ নিৰীক্ষকে প্ৰশ্নকাকতখন তেওঁলোকৰ পৰা লাগে ইমান গাল 90,000 24,000 94,000 পৰীক্ষাৰ্থী সাব ইন্সপেক্টৰ 12টা বজাত পৰীক্ষা শেষ হৈ গৈছে কোনোবা এজন নিৰীক্ষকে হয়তো দুখনমান প্ৰশ্ন ৰাখি নথলে সেইটো ঘৰলৈ গৈ পেলাই এখন ফটো তুলি এৰি দিছে আনহাতে প্ৰশ্নকাকত ফাদিল প্ৰসংগটোক লৈ চৰকাৰ প্ৰশাসনক সমালোচনা বিৰোধী বিধায়ক দেৱব্ৰত শইকীয়াৰ অসম মানে প্ৰশাসনত কি চলিছে আমি নাজানো বিভিন্ন পৰীক্ষা যোৱা সময়ছোৱাত কেলেংকাৰী উন্মোচন হৈ আছে আৰু যোগ্য বসুন্ধৰা হ'ব লাগে যিসকলৰ যোগ্যতা আছে তেখেতসকলে পাব লাগে কিন্তু ৰাজনৈতিকভাৱে নিজৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ এনেধৰণৰে যিখিনি ব্যৱস্থা লৈ আছে এইখিনিৰ আমি প্ৰতিবাদ কৰিছোঁ আশা কৰোঁ অসমৰ জনগণৰো এইখিনি কথা দেখি আছে অনাগত সময়ত ইয়াৰ বিৰুদ্ধে তেখেতসকলেও ব্যৱস্থা ল'ব উল্লেখ্য যে প্ৰশ্নকাকত ফাদিলৰ ঘটনাই সমগ্ৰ অসমত সৃষ্টি কৰিছিল চাঞ্চল্যৰ শেহতীয়াকৈ অনুষ্ঠিত পৰীক্ষাটোত অৱতীৰ্ণ হৈছিল 94,000 নিবনুৱা ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ